ফ্ৰেণ্ডছ, মই জিমিছ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু মই এতিয়া যাব ওলাইছোঁ মৰিয়নি নাগাজাংকা নামৰ জেগাকণত ইক' কেম্প এটা বহিছে এতিয়া নতুনকৈ, তালৈ যাব ওলাইছোঁ। ভাবিলোঁ ময়ো যাওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি। তেনেহ'লে ব'লক আমি সেই জেগাকণলৈ গৈ থাকোঁ। নাগাজাংকা ইক' কেম্প, আৰু ইয়াৰ পৰিৱেশটো চব কি সুন্দৰ। ল'ৰা ছোৱালীবোৰে ইয়াত নদীত গা ধুই আছে। ওপৰত আছোঁ আৰু ওপৰে চাওঁ এইখিনি গোটেইখিনি তৰা পাতেৰে বনোৱা, আৰু এইখিনি সৰু সৰু ল'ৰা ছোৱালীবোৰ আমাক এই নদীখনৰ মানে এই কেম্পটোৰ ওচৰৰে হয়। আৰু এইবিলাক উপকা ভিউটো ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইয়াৰ ৰাতি থাকিব পৰাকৈ কেম্প বনাই দিছে, আৰু ইয়াত সকলো মানুহ আহি ধুনীয়াকৈ খাই বৈ যাব পৰাকৈ সুবিধাও আছে। চব কি ধুনীয়া পৰিৱেশটো। আৰু এইটো হৈছে ইয়াৰ কেণ্টিন হয়, তাতে সকলো বনোৱা মেলা কৰি আছে, আৰু ইচ্ছামতে কিবা এটা খাই যাব পৰা যায়। তেনেহ'লে আমি অকণমান চাই আহোঁ ন। এতিয়া ইয়াত আৰু কাম চলিয়ে আছে, আৰু মানে যথেষ্টখিনি ইমপ্ৰুভ হ'বলৈ আছে। আৰু হেল্ল' ফ্ৰেণ্ডছ, এটা কি ধুনীয়া প্লেচ আৰু ওচৰতে নদীখন, আৰু এইটো ইক' কেম্পৰ এইবোৰ ফটো মাৰিব পৰাকৈ সুবিধা কৰি থৈছে। খুব ভাল লাগিছে। আৰু সেই ল'ৰা ছোৱালীবোৰে চব কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে, আৰু নদীত গা ধুছে, আৰু নেকি চেম্পু লৈ আহিছে গা ধুবলৈ।
প্লেচটো নাগাজাংকা। এইটো প্লেচ আচলতে অকণমান পাহাৰীয়া টাইপৰ হয়। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বেছি সময় নকৰোঁ ইয়াত। অলৰেডি 2 ঘণ্টামান থাকিলোঁ আৰু খুব ধুনীয়া প্লেচ। আপোনালোকে মৰিয়নি নাগাজাংকা ইক' কেম্পলৈ আহিব পাৰে আৰু গুগল লোকেশ্যনো আছে আৰু এনেকৈ অকণমান ভিতৰ সোমোৱা আৰু গুগল লোকেশ্যনৰ মতে আহিলে সহজতে পাই যাবহি। আহিলোঁ প্ৰথমবাৰৰ কাৰণে, আকৌ অলপ দিনৰ পিছত আৰু ধুনীয়া কৰিব, যথেষ্টখিনি আৰু ডেভেলপ হ'ব ইয়াত।